আপোনাৰ বাৰু কেতিয়াবা বুকু ধপধপনি আপুনি অনুভৱ কৰিছে নেকি? বা বহি থাকোঁতে, শুই থাকোঁতে বা খেলি থাকোঁতে বা অফিচত বহি থাকোঁতে যদি আপোনাৰ কেতিয়াবা বুকুখন হঠাৎ বেছিকৈ ধপধপনি কৰে বা বেছি হাৰ্টবিটটো ফাষ্ট হৈ যায়, তেনেকুৱা ধৰণৰ অনুভৱ কেতিয়াবা কৰিছে নেকি? হয়, যদি কৰিছে সেয়া এটা হাৰ্টৰ ডিজিজৰ বা হৃদৰোগৰ লক্ষণ হ'ব পাৰে। নমস্কাৰ, মই ডক্টৰ কুমুদ ৰাহাং, কাৰ্ডিঅ'লজি ফিজিচিয়ান, মেট্ৰ' হস্পিটেল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ বুকু ধপধপনি হ'লে কি কৰিব লাগে আৰু কি কাৰণে বুকু ধপধপনি হয়, আৰু হাৰ্টৰ কাৰণে হয় নে বেলেগ কাৰণে আছে, আৰু কেতিয়া ইমাৰ্জেঞ্চি হয়, সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপুনি যদি আপোনাৰ কেতিয়াবা পালপিটেশ্যন বা বুকু ধপধপনি অনুভৱ কৰিছে, বহি থাকোঁতে হ'ব পাৰে, শুই থাকোঁতে হ'ব পাৰে, কথা পাতি থাকোঁতে হ'ব পাৰে, কিবা খাই থাকোঁতে হ'ব পাৰে বা অফিচত থাকোঁতে হ'ব পাৰে বা এক্সাৰচাইজ কৰি থাকোঁতে হ'ব পাৰে। যদি তেনেকুৱা ধৰণৰ বুকুৰ ধপধপনি ফ্ৰিকুৱেণ্টলি অনুভৱ কৰি আছে, তেতিয়াহ'লে আপুনি এবাৰ আপোনাৰ হাৰ্টটোক এবাৰ চেকআপ কৰাই ল'লে খুবেই ভাল। কাৰণ ইও এটা হৃদৰোগৰ প্ৰধান লক্ষণ। তাক আমি সচৰাচৰ পালপিটেশ্যন বুলি কওঁ। এতিয়া পালপিটেশ্যন হোৱা বা বুকু ধপধপনি হোৱা কাৰণ বহুত থাকে। এটা হাৰ্টৰ কাৰণে হয় আৰু নন কাৰ্ডিয়াকো হয়। যেনে নন কাৰ্ডিয়াক মানে হাৰ্টৰ নহয়। প্ৰথমতে আমি হাৰ্টৰ নোহোৱাকেইটা কথা কৈ লৈছোঁ অলপকৈ। এটা হৈছে আপোনাৰ যদি থাইৰয়ড প্ৰব্লেম থাকে, থাইৰয়ড টক্সিক'চিছ বুলি কয়, তেতিয়াও আপোনাৰ বুকু ধপধপনি হ'ব পাৰে। 2 নম্বৰতে আপোনাৰ যদি হাই প্ৰেছাৰ থাকে তেতিয়া হ'ব পাৰে। 3 নম্বৰতে আপোনাৰ যদি প্ৰেগনেঞ্চি থাকে তেতিয়া হ'ব পাৰে। 4 নম্বৰতে আপোনাৰ যদি এনিমিয়া থাকে তেতিয়াও বুকু ধপধপনি হ'ব পাৰে। ঠিক তেনেকৈ আৰু নানান ধৰণৰ কজ আছে, যেনেকৈ ধৰক আপোনাৰ চাৰ্ভাইকেল স্পণ্ডাইলাইটিছ আছে, ডিঙিত বিষ থাকে, তেতিয়াও বুকু ধপধপনি হ'ব পাৰে। বা আপোনাৰ যদি খুব এনজাইটি হৈ থাকে, টেনশ্যন থাকে, তেতিয়াও ধপধপনি হ'ব পাৰে। এইবোৰ হৈছে নন কাৰ্ডিয়াক, মানে হাৰ্টৰ নহয়। সেইবিলাকৰ কাৰণে চিমটমছবোৰ অলপমান বেলেগ। আৰু এতিয়া আমি জানো আহোঁ কাৰ্ডিয়াক, কোনবোৰ কাৰ্ডিয়াক, যিবোৰ নেকি ইমাৰ্জেঞ্চি। সেইবোৰ হৈছে যেনেকৈ ধৰণৰ আপোনাৰ বুকু ধপধপনি হঠাতে হ'ব পাৰে, আৰু সেই ধপধপনিটো কেতিয়াবা 5 মিনিটৰ পিছত নাইকিয়া হৈ যাব পাৰে। আৰু সেই ধপধপনিৰ লগতে আপোনাৰ কেতিয়াবা কি হয়, আপোনাৰ লগত কিছুমান চিমটমছ থাকে। যেনেকৈ ধৰক আপোনাৰ বুকু ধপধপনি হোৱাৰ লগে লগে কেতিয়াবা বিষ খাব পাৰে আৰু কেতিয়াবা মূৰ্ছা হৈ যাব পাৰে, আপুনি মূৰ ঘূৰাই পৰি যাব পাৰে, বা 3 নম্বৰত উশাহ ল'বলৈ অসুবিধা হ'ব পাৰে, বা 4 নম্বৰত খোজকাঢ়িলে খুব ভাগৰ লাগিব পাৰে। এয়া হৈছে কাৰ্ডিয়াক মানে পালপিটেশ্যনৰ লক্ষণ। চ' এইবিলাক যদি থাকে তেতিয়াহ'লে ডেফিনেটলি আপুনি এবাৰ আপোনাৰ হাৰ্টটোক চেকআপ কৰিব লাগে। কাৰ্ডিয়াক বুলিবলৈ কোৱাৰ লগে লগে তাৰ লগতে কিছুমান পেচেণ্টৰ অতিকে সাৱধান হোৱাটো খুবেই অত্যন্ত জৰুৰী। যেনে ধৰক যাৰ ডায়েবেটিছ থাকে, যাৰ প্ৰেছাৰ থাকে, যাৰ কিডনি প্ৰব্লেম থাকে, যাৰ ফেমিলি হিষ্ট্ৰী থাকে হাৰ্টৰ, তেখেতসকলে ডেফিনেটলি বয়সৰ কোনো কথা নাই, তেখেতসকলে এবাৰ হাৰ্টটো চেকআপ কৰাই ল'ব লাগে। আৰু বাকী বৰ বিশেষ টেষ্ট বুলিবলৈ বহুতখিনি কৰাৰ প্ৰয়োজন নাই। চিম্পল এটা ECG, এক্সৰে আৰু ইক'কাৰ্ডিঅ'গ্ৰাফি, কেতিয়াবা হল্টাৰ টেষ্ট কৰিবলগীয়া হয়। হল্টাৰ মানে কি? এইটো 24 ঘণ্টা আপোনাৰ হাৰ্টবিটটো মনিটৰ কৰা হয়, আৰু সেই মনিটৰ কৰিলে আপোনাৰ পালপিটেশ্যনটো কি কাৰণে হৈছে একজেক্টলি সেইটো বস্তুটো গম পোৱা যায়, যদিহে কাৰ্ডিয়াক থাকে। আৰু সেই গোটেই ফেচিলিটি আমাৰ মেট্ৰ' হস্পিটেলত এভেইলেবল আছে। আপোনালোকে আহি আপোনালোকৰ হাৰ্টটোক এবাৰ চেকআপ কৰাই ল'ব লাগে। যদি আপুনি মই উল্লেখ কৰা ধৰণে কিবা তেনেকুৱা ধৰণৰ অসুবিধা অনুভৱ কৰি আছে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আহি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আমাৰ ফালৰ পৰা যথাযথ আমি চেষ্টা কৰিম আপোনাক চিমটমছ ৰিলিভ কৰিবলৈ। ধন্যবাদ।